নমস্কাৰ সকলোকে মই কিতাৰ্থ দাস ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে গম পাইছে আজি 21 এপ্ৰিল আৰু অহা 3-4 দিনমানৰ ভিতৰত সকলো বিদ্যালয়ে শিক্ষা সেতু পৰ্টেলৰ যোগেদি স্কুল প্ৰফাইলসমূহ আপডেট কৰিব লাগিব। সকলো বিদ্যালয় চৰকাৰী বেচৰকাৰী বেঞ্চাৰ যিয়ে হওক সকলো বিদ্যালয়ে নিজ নিজ স্কুলৰ প্ৰফাইল আপডেট কৰিব লাগিবই। আৰু যদি এই প্ৰফাইলসমূহ আপডেট নকৰে তেতিয়াহ'লে আগন্তুক বৰ্ষৰ আন্তঃগাঁথনি অনুদান নাহিব, এনেধৰণৰ কিছুমান সুবিধা বা বঞ্চিত হ'ব বুলি আমি জানিবলৈ পাইছোঁ। সেয়েহে আপোনালোক সকলোৱে অহা 3-4 দিনৰ ভিতৰত স্কুল প্ৰফাইলটো আপডেট কৰি লওক। আৰু কেনেদৰে কৰিব আহক জানো আমি। প্ৰথমতে আপোনালোকে সকলোৱে গুগলত গৈ শিক্ষা সেতু এনেকৈ টাইপ কৰিব লাগিব। শিক্ষা সেতু গুগলত টাইপ কৰি দিয়াৰ লগে লগে এনেকৈ আহিব shikshasetu.assam.gov.in। ইয়াত আপোনালোকে টাচ কৰি দিয়াৰ লগে লগে আপোনালোকে এইখিনি গম পাই কৰিছে শিক্ষা সেতু আপডেশ্যন আপোনালোকে কৰিছে। ইয়াত আপোনালোকে স্কুলৰ পাছৱৰ্ডটো মাৰি দিব। পাছৱৰ্ডটো টাইপ কৰাৰ পিছত আপোনালোকে লগ ইন হ'ব। লগ ইনৰ পাছতে আপোনালোকে ক'ত যাব দেখাই আছোঁ। ভুল নকৰিব, ভুল হ'লে অলপ অসুবিধা হ'ব পাৰে। আপোনালোকে এপটো অন কৰি স্কুল মেনেজমেণ্টত যাব। স্কুল মেনেজমেণ্টত গৈ স্কুল প্ৰফাইল যাব। স্কুল প্ৰফাইল যোৱাৰ লগে লগে এনেদৰে আহিব। ইয়াত ফৰ্ম ক্লাছ দেখিছে, ইয়াত কেজি, ইয়াত ক্লাছ LP স্কুল হ'লে ক্লাছ 5 দিব। এতিয়া হেবিটেশ্যন আপোনালোকে এইখিনি ষ্টাৰ দি এইখিনি আপোনালোকৰ মেণ্ডেটৰী সেইখিনি দিব। হেড টিচাৰ নাম দিব, কণ্টেক্টৰ SMCC প্ৰেচিডেণ্টৰ নাম দিব, SMCC প্ৰেচিডেণ্টৰ নাম্বাৰ দিব আৰু ইয়াত হেড টিচাৰ নামটো দিব। এই কণ্টেক্ট নাম্বাৰ দিব আৰু অল্টাৰনেটিভ কণ্টেক্ট নাম্বাৰ এটা দিব। ঠিক এনেদৰে স্কুল ইমেইল আইডিটো দিব। লগে লগে মেইন লোকেল লেংগুৱেজ লোকেলিটি দিব। আপোনালোকৰ সেই স্কুলখন থকা জেগাটোত কি আছে সেইখিনি দিব আৰু স্পকেন নিয়েৰেষ্ট LP স্কুল ডিষ্টেঞ্চ। এনেদৰে সকলোৱে ধৈৰ্যৰে ডাটাসমূহ ইনচাৰ্ট কৰি তলত ছেভ চেঞ্জেছ নিজ নিজ বিদ্যালয়ৰ প্ৰফাইল আপডেট কৰি দিব। লগতে আপোনাৰ বন্ধু বান্ধৱ সকলোৱে সহায় হ'বৰ বাবে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব।